নমস্কাৰ বন্ধুসকল, মই মৃদুস্মিতাৰ মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ। তো যদি ভাল লাগে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি ৰেডি হৈ আছোঁ পিকনিক যাব। আমাৰ টিকলিজনী ইমান ধুনীয়া, ইমান কিউট নহয় দেখিব। সেয়া দেৱী আমাক পিকনিকলৈ বাই দিব আহিছে। চাবচোন কি কৰি আছে। সেয়া আমাৰ পিকনিকৰ যাত্ৰা আৰম্ভ। আহকচোন সকলোৱে মিলি এনজয় কৰোঁ। আমি আহি পাই গ'লোঁ আমাৰ পিকনিক প্লেচ। চিনি পাইছেনে? এয়া হ'ল পবিতৰা। ইয়াত ইমানেই মানুহৰ ভিৰ আছিল, চাওকচোন ক'তো অলপ ঠাই নাই। এয়া আমাৰ পিকনিক টেণ্ট ৰেডি, আৰু এইপিনে গাহৰি মাংস বনোৱাত ব্যস্ত মিষ্টাৰে। লগতে মিষ্টাৰক হেল্প কৰি আছে বিশালে। আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। সেয়া বইল ডিম, আৰু ইপিনে গাহৰি মাংস কেপচিকাম বনাব ৰেডি কৰি আছোঁ। আমাৰ দিগন্তত চিকেন ফ্ৰাই কৰিব। পুৰা কামত লাগি আছে দিগন্ত। আজি আমি পুৰা চিকেন ফ্ৰাই খাওঁ। এয়া দেখিছোঁ আমাৰ পুলক দুটা পুৰা খোৱাত ব্যস্ত। এয়া আমাৰ চিকেন ফ্ৰাই ৰেডি। বহুত ধুনীয়া হৈছে দিগন্ত। এতিয়া আমি এয়া দেখিছেনে, সেইদিনা ইমানেই ভিৰ হৈ আছে, ইমানেই পিকনিকৰ গাড়ী আছে, বহুতেই ভিৰ। এতিয়া আমি হেংগিং ব্ৰিজত উঠিবলৈ আহি আছোঁ। এতিয়া আমাৰ খানা ৰেডি।
দেন চাওকচোন সকলোৰে মই যে ভিডিঅ' কৰি আছিলোঁ তেওঁলোকে গমেই নাপায় ফাৰ্ষ্টত মই ভিডিঅ' কৰি থকা দেখি সকলোৱে হাঁহিছে